মৰমৰ মইনাসকল, তোমালোকলৈ মই আজি ধুনীয়া সাধু এটা লৈ আহিছোঁ। শুনিবানে? সাধুটোৰ নাম হৈছে শেন চৰাই আৰু কৃষক। এসময়ত এজন কৃষকে তেওঁৰ পামত শস্যৰ বীজ সিঁচিছিল। তাৰ পিছত তেওঁ কাউৰীৰ পৰা বচাবলৈ বীজবোৰৰ ওপৰত এখন জাল মেলি দিছিল। তেনেতে পাৰ চৰাই খেদি যোৱা এটা শেন জালত লাগিল। সি বহু চেষ্টা কৰিলে যদিও নিজকে মুকলি কৰিব নোৱাৰিলে। পিছদিনা পুৱা কৃষকজন তালৈ আহি শেনটোক জালত লাগি থকা দেখা পালে। শেনটোৱে কৃষকজনক ক'লে, হে ডাঙৰীয়া, মই কেৱল পাৰহে খেদি আহিছিলোঁ। মই আপোনাৰ পথাৰৰ একো ক্ষতি কৰিব খোজা নাছিলোঁ, গতিকে মোক মুকলি কৰি দিয়ক। কিন্তু কৃষকজনে নামানিলে। তেওঁ ক'লে, তই এটা নিষ্ঠুৰ চৰাই, পাৰবোৰে তোৰ কোনো অন্যায় কৰা নাই, তথাপিও তই সিহঁতক খেদি খেদি মাৰ। মই তোক এতিয়া এৰি দিব লাগে। তাক জালৰ পৰা মুকলি কৰি দিবলৈ শেনটোৱে বাৰে বাৰে কৃষকজনক মিনতি কৰিলে। অৱশেষত কৃষকজনে শেনটোক মুকলি কৰি দিলে আৰু ক'লে, কোনোবাই ধৰিলে বা বধ কৰিলে কেনে লাগে এতিয়া বুজি পাইছানে? আনে তোৰ প্ৰতি যেনে আচৰণ কৰিলে ভাল লাগে, তয়ো আনৰ প্ৰতি তেনে আচৰণকে কৰিবি। তাকে কৈ কৃষকজন তাৰ পৰা গুচি গ'ল।